কি খবৰ আপোনালোকৰ তো বহুত দিনৰ মূৰত আজি ভ্লগ এটা দিব ওলাইছে আপোনালোকৰ মাজত হেল্ল' গাইছ ৱেলকাম টু মাই হিডিছনৰ ভ্লগছ লগক স্বাগতম জনাইছোঁ তো বন্ধুসকল মানে আমাৰ গাঁৱত আজি পূজা গাইছ মানে বৰ আঘোণ মাহে পূজা বুলি কয় মানে আঘোণত যিহেতু পূজা হয় আমাৰ ফালে তাতে বৰ্তমান কিছুমান কাম কৰিবলগীয়া আছে তাতে বৰ্তমান যাম আৰু মানে আমাৰ ফালে এটা নিয়ম আছে বন্ধুসকল মানে প্ৰত্যেক মানে আঘোণ মাহৰ পূজাত প্ৰতি ঘৰে ঘৰে মানে দালি আলু চাল এইবিলাক উঠাই বৰ্তমান সেইবিলাক দিব যাম আৰু কিছুমান কাম কৰিবলগীয়া আছে আজি হৈছে আঘোণ মাহে পূজাৰ প্ৰথমটো দিন মানে আমাৰ ইয়াতে দুদিনীয়া কাৰ্যসূচীৰ মানে আঘোণ মাহে বৰ আঘোণ মাহে পূজা কৰে তাতে মানে ৰাতি নাম গাম সকলো দেখাম আপোনালোকক বৰ্তমান এতিয়া বাজিছে 4টা তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ বলক তো বন্ধুসকল মানে পুৰা মনত মানে পুৰা আলু দালি লৈ কিনে মানে এতিয়া গোঁসাই ঘৰত গৈ আছোঁ তাতে মানে আলু দালি উঠাৰ কাৰণটো হৈছে বন্ধুসকল মানে বিতল মাতা হয় নাম চাম মাতিব মানে অহাকালি নমিতা তালুকদাৰৰ মানে নাগাৰ নাম প্ৰদৰ্শন আছে সন্ধিয়া আজি হৈছে বন্ধুসকল ইংৰাজীৰ আজি 21 তাৰিখে মানে আজি আমাৰ ৰাতি পৰ্দা আছে আৰু তাৰ আগত বৰ্তমান নাম চাম ধৰিব আৰু গীতাবিলাক পঢ়িব গতিকে সেই বিতালক কিছুমান বিতালক খবৰ কাৰণে দালি আলু তেলবিলাক উঠোৱা হয় গতিকে ভিডিঅ'টো স্কিপ কৰি চাই থাকিব দেখাইছোঁ এতিয়া আপোনালোকক বৰ্তমান মই এতিয়া মানে মন্দিৰলৈ গৈছোঁ বলক মানে বন্ধুসকল পাম আৰু পুৰা পথাৰৰ মাজে মাজে পুৰা গৈছোঁ মানে বন্ধুসকল আমাৰ ঘৰটো মানে অলপ পথাৰৰ মাজৰ ৰাস্তা চা গাইছ পথাৰৰ মাজৰ ৰাস্তা গতিকে ধান পাম আৰু বেছি দূৰ নহয় বন্ধুসকল ঘৰৰ ওচৰতে চা গাইছ চাইৰা মায়ে বজাইছে গাইছ নাম বজাই আছে তো বৰ্তমান মই এতিয়া গৈছোঁ চাই থাকিব তো গাইছ ফাইনেলি বৰ্তমান মই আমাৰ আঘোণ পূজাৰ গেট পাই গ'লোঁ এইটো হৈছে আমাৰ গাঁৱৰ আঘোণ পূজাৰ বৰ্তমান গেট তো বন্ধুসকল এইটোৱে হৈছে আমাৰ কঁঠালবাৰী শ্ৰী বুঢ়া গোঁসাই থান তো আজি মানে গণ বন্ধুসকল এতিয়া সন্ধিয়া হৈছে ৰাতি মানুহবিলাক আহিব তাৰ আগতে বৰ্তমান চাউল দালি দি যাব লাগে আপোনালোকক অকণমান দেখাই দিছোঁ লগ পাম বাৰু কুকুৰ কাটি চা লগ বনাইছোঁ হাই কৰি দে হেল্ল' হাই কৰি দে अरे कहना क्या चाहते हो লাগি থাক হা উঠাইছোঁ এইটো কোকা গাইছ তো বন্ধুসকল সেইটো হৈছে আমাৰ কঁঠালবাৰী গাঁৱৰ বুঢ়া গোঁসাই থান তো গাইছ মই মানে এতিয়া পৰা চাউল আলু দালি এইবিলাক দিলোঁ আৰু কিছুমান কাম চামবিলাক কৰিলোঁ সেইটো গতিকে এতিয়া ঘৰত গৈছোঁ ৰাতি লগ পাম বন্ধুসকল বলক 2 hours later মই মানে এতিয়া মন্দিৰৰ ভিতৰত আছোঁ মানে এতিয়া উদ্বোধনী কাৰ্যসূচী আছে তো আপোনালোকক সকলোকে দেখাম উদ্বোধনী কাৰ্যসূচীটো তো চাই থাকিব তো বন্ধুসকল বৰ্তমান আমাৰ গোঁসাই ঘৰ উদ্বোধনী কাৰ্যসূচী চলি আছে বৰ্তমান और বন্তি প্ৰজ্বলন কৰিব আমাৰ কঁঠালবাৰী ৰাইজৰ উন্নয়ন সমিতি আমি এতিয়া দুৱাৰমুখলিৰ কাৰণে আমাৰ দুৱাৰ উদ্যোগ মাননীয় শ্ৰীযুত টঙ্কেশ্বৰ আবাদী ডাঙৰীয়া আমার কঁঠালবাড়ি দুয়ার গতিকে আজি শুভম नमस्ते नमस्ते ओम बुढ़ा जगन्नाथ 2 hours later তো ফ্ৰেণ্ডছ বন্ধুসকল মই ফাইনেলি বৰ্তমান নামৰ ড্ৰেছ পিন্ধিলোঁ মানে পুৰা ধুতি পাঞ্জাবী গামোচা লৈ কিনে পুৰা এটা নাম গাব যাব লাগে মানে ৰাইজৰ থানত যিটো মই তেতিয়া আপোনালোকক আঘোণ পূজা বুলি কৈছিলোঁ তো সকলো দেখাম আপোনালোকক মই নাম প্ৰদৰ্শন কৰিম তো ভিডিঅ' স্কিপ নকৰি শেষলৈ চাই থাকিব বলক ফাইনেলি বৰ্তমান মই আমাৰ বুঢ়া কথা আহি পালোঁ তো এতিয়া সকলো দেখাম আপোনালোকক চাই থাকিব এতিয়া মানে বন্ধুসকল আয়তীসকলে ভোকা নাম ধৰি আছে এয়া হৈছে বন্ধুসকল আমাৰ গাঁৱৰ মহিলাসকলৰ মানে বৰ নাম
নাগাৰা নাম তো আপোনালোকক অকণমান দেখাই দিছোঁ ইয়াৰ পিছতে বন্ধুসকল আমি নাম ধৰিম তো আমাৰো নামৰ দৃশ্য কিছুমান আপোনালোকক দেখাম তো পোনপ্ৰথমে আমাৰ আয়তী নাগাৰানসকলক আপোনালোকে চাই লওক ফাইনেলি বন্ধুসকল আমি মানে নাম গোৱা ষ্টাৰ্ট কৰি দিলোঁ সেইটো চাওক সকলোৱে তো মানে বন্ধুসকল এতিয়া পৰা নাম চাম গালোঁ আৰু মানে পৰ্দা চৰ্দা চাই আহিলোঁ মানে গাঁৱৰ মানে এতিয়া পৰ্দা আছিল অলপমান চাই আহিলোঁ তো বেছি টোপনি ক্ষতি কৰিব নোৱাৰোঁ গতিকে সেইটো কাৰণে সোনকালে আহিলোঁ অহাকালিও নাম গাব লাগিব গতিকে বন্ধুসকল ভিডিঅ'টো কিমানটা শব্দ কৰিছোঁ যদিও চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আমাৰ চেনেলটো নতুন আছে তেতিয়া ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানটা শব্দ কৰিছোঁ বাই বাই